Down, down. Down, 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 down. Justice. Justice, justice. अदालगुरिनि नोलोबारि फोथाराव जानो गोनां बनसुनि सुबुं गौमाया फैमाल जाबाय। सावस्रि बिफाननिफ्राय सुबुं गौमा खुंनो गनायथि गैयैलाय सावस्रि बिफाना जानो गोनां सुबुं गौमाखौ होबथाबाय। सुबुं गौमायाव फैनाय रायजो राजाफोरखौ लामायाव बेंथेना सुबुं गौमा जानाय थावनिसिम फैनो होआसै सावस्रि बिफाना। प्रथमते धन्यवाद ज्ञापन কৰিছোঁ যে আপোনালোকে ইয়াত আহি যে আমাৰ যিটো সংগ্ৰামৰ যিটো আমাৰ আজি কাৰ্যসূচী আছিলে এই কাৰ্যসূচীৰ সম্পৰ্কে আপোনালোকে যে পেপাৰত মিডিয়াত আপোনালোকে প্ৰকাশ কৰিব সেইকাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি সঁচাকৈ আজি ওদালগুৰিত মানে ছেপাৰেট বডোলেণ্ড ষ্টেটৰ কাৰণে আহিছিলোঁ ইয়াত সংগ্ৰাম কৰিবলৈ আহিছিলোঁ কিন্তু আসাম চৰকাৰে আমাৰ এই যিটো কাৰ্যসূচী এই কাৰ্যসূচীত বাধা প্ৰদান কৰিছে আমাক পাৰ্মিশ্যন দিয়া নহ'ল আমাৰ বনচুৰ নেতৃবৰ্গই আমাক জনোৱা মতে আমাক পাৰ্মিশ্যন দিছিলে পাৰ্মিশ্যন দিয়াৰ পিছতো এই পাৰ্মিশ্যনখিনি আকৌ উঠাই লোৱা হৈছে আমি আচৰিত প্ৰকাশ কৰিছোঁ যে আমাৰ পাৰ্মিশ্যন কিয় উঠাই ল'লে আমি ডেমক্ৰেটিক কাণ্ট্ৰিত ডেমক্ৰেটিক দেশত গণতন্ত্ৰ দেশত আমি নাগৰিক এই গণতন্ত্ৰ দেশৰ নাগৰিক হিচাপে আমি আমাৰ অধিকাৰসমূহ আমি ক'বৰ কাৰণে আমাৰ অধিকাৰসমূহক আমি সাব্যস্ত কৰিবৰ কাৰণে আমাৰ অধিকাৰ আছে এই অধিকাৰটো আমাক আজি চৰকাৰে মানে খৰ্ব কৰি দিলে এইটো খুব অন্যায় কৰাইছে আৰু ইয়াৰ লগতে আমি চৰকাৰক সকিনো দিছোঁ যে আমাৰ এই যে আজি সংগ্ৰাম কাৰ্যসূচী আছিলে ছেপাৰেট ষ্টেট বডোলেণ্ড এই কাৰ্যসূচীক যে তেওঁলোকে বাধা প্ৰদান কৰিলে তেওঁলোকে হ'ব নিদিলে এইটোৱেই আমাৰ শেষ নহয় এই সংগ্ৰামত এই যে বাধা প্ৰদান কৰিলে এই বাধা প্ৰদান কৰাৰ যোগেদি আজি যিমান সংগ্ৰামী আমাৰ বন্ধু আছে এই সংগ্ৰামী বন্ধুসকলৰ আজি স্পিৰিটটো বেছিকৈ হৈছে আৰু এই সংগ্ৰামটো আৰু পিছলৈ গৈ এটা জংগী সংগ্ৰাম হৈ যাব এইটো আসাম চৰকাৰে জনাটো উচিত আৰু মানে আমাৰ আগতো এক্সপিৰিয়েঞ্চ আছিলে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যি সংগ্ৰাম হৈছিল মানে সুকীয়া বডোলেণ্ড ৰাজ্য গঠনৰ কাৰণে এই সুকীয়া ৰাজ্য বডোলেণ্ড গঠন কৰাৰ সংগ্ৰামক যেনেকৈ আগৰ চৰকাৰে মুচিমূৰ কৰিবৰ কাৰণে যি ধৰণৰ কাৰ্যপন্থা হাতত লৈছিল কিন্তু এই সংগ্ৰাম লাষ্টত গৈ জংগী ৰূপত মানে ৰূপান্তৰ হৈছে এই গতিকে আজিও যে আমাৰ এই গণতান্ত্ৰিক প্ৰচেছক গণতান্ত্ৰিক আন্দোলনক যদি চৰকাৰে বাধা প্ৰদান কৰিব বিচাৰে যে বাধা প্ৰদান কৰি যে আমাৰ আন্দোলন মুচিমূৰ কৰিব বিচাৰিছে সেইটো মানে ছাকচেছফুল নহ'ব আৰু ইয়াৰ দ্বাৰা বেছিকৈহে আমাৰ সংগ্ৰামী স্পিৰিটটো জংগীৰ পৰা জংগী হৈ যাব এই গতিকে আগন্তুক দিনত আমাৰ সংগ্ৰামটো জংগীৰ পৰা জংগী হৈ যাব আৰু ছেপাৰেট ষ্টেট যেনে হ'লেও আমি আদায় কৰি ল'ম আমাক বডোলেণ্ড লাগিবই আৰু বডোলেণ্ডৰ অবিহনে আমাৰ একো গত্যন্তৰ নাই যে আজি অসমত আমাৰ বড়োসকলৰ যিটো অৱস্থা বড়োসকলক যেনেকৈ ব্যৱহাৰ কৰা হৈছে সেই গতিকে আমি আমাৰ অধিকাৰটো আমি যেনেকৈ সাব্যস্ত কৰিব লাগিব আমাক বডোলেণ্ড ৰাজ্য লাগিবই যে আমাক 2003 যিটো BTC গঠন কৰাইছিলে এই BTC গঠন কৰাৰ পিছত আমাৰ BTC এৰিয়াত বড়োৰ লগতে যিমানবোৰ ট্ৰাইবেল জনগোষ্ঠী আছে আৰু ইয়াত যিবিলাক বসবাস কৰি আছে মানে বিভিন্ন জাতি গোষ্ঠী এওঁলোকৰ মাজত ভাল এটা বুজাবুজি হৈছিলে ইয়াত অঞ্চলত উন্নতি হৈছিলে এই অঞ্চলত মানে এটা ভাল এটা পৰিৱেশ আছিলে কিন্তু এইবোৰ গতিটো BTR চুক্তি কৰাৰ পিছত নষ্ট কৰি দিলে আমাৰ BTC যিটো হৈছিল উন্নতি হৈছিল এই উন্নতিক হিংসা কৰিয়ে চৰকাৰে BTR গঠন কৰি আমাৰ BTR যোগেদি আমাৰ যিটো BTC আমি পাইছিলোঁ BTC শিক্ষিত ক্ষমতা এই শিক্ষিত ক্ষমতাকো আজি উভতি লৈ গ'ল অসম চৰকাৰে সেই গতিকে আমাৰ উপায় নাই আমি ছেপাৰেট ষ্টেট আমাক লাগিবই বডোলেণ্ড লাগিবই সেই গতিকে আজি ৰাইজে বুজিছে যে আমাক বডোলেণ্ডৰ কাৰণে সকলোৱে ওলাই ফুৰিছে যে বডোলেণ্ড লাগিব আমি এই কাৰ্যসূচী যে অকল ইয়াতে হৈছে বুলি নহয় আমি যোৱা 8 আগষ্টতো দিল্লীত যন্ত্ৰ মন্ত্ৰত এই মানে
বড়োলেণ্ড ৰাজ্য গঠনৰ কাৰণে এটা কাৰ্যসূচী মানে প্ৰদান কৰিছিলোঁ, কাৰ্যসূচী লৈছিলোঁ আৰু তাতো আমি ভালকৈ এটা দিল্লীত ধৰ্ণা দি আহিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচী আজিৰ পিছতো আৰু হ'ব, লাগাতাৰ হৈ থাকিব। সেই গতিকে মই সকলো ৰাইজক আহ্বান জনাওঁ যে আজি মানে পুলিচে আমাক ইয়াত বাধা প্ৰদান কৰিছে বুলি যে আমাৰ আন্দোলন ইয়াতে শেষ হ'ব, এইটো কথা নহয়। আমাৰ আন্দোলন আৰু বেছিকৈ হৈ যাব আৰু সকলো ৰাইজে এই আন্দোলনত